কৰি ভাল লাগিছে জান্স লাইফষ্টাইলৰ নতুন এটা ভিডিঅ'লৈ বহুত স্বাগতম। আজি ঘৰত এটাকৈ কামখিনি কৰি লৈছোঁ। এতিয়া আজি এঠাইলৈ যাম লগৰ বান্ধৱীৰ লগত। আমি চাৰিগৰাকী লগ হৈ সেইদিনাখন মই গৈছিলোঁ। আজি ভাবিছোঁ আজি গোটেইখিনি যাওঁ, ভাল লাগিব। ল'ৰা স্কুল গ'ল, স্কুল পঠালোঁ। এতিয়া ঘৰৰ কামখিনি খৰখেদাকৈ কৰি লৈছোঁ। তাৰপিছত যাম। মোৰ লগৰকেইজনী আমি লগ পাইছোঁ ন, এতিয়া গৈ আছোঁ। এয়া আমি এক্সপ'লৈ আহিছোঁ, এতিয়া দেখাই আছোঁ। মাজে মাজে লগো ন ভাল লাগে, সেইকাৰণে আজি ওলাই আহিছোঁ। কিমাননো ল'ৰা ছোৱালীক টাইম দিম, নিজকো অকণ দিব লাগে। আজি বৰষুণৰ বতৰত ওলাই আহিছোঁ। ইয়াত গৈ আছোঁ আমি এক্সপ'লৈ পালোহি। এওঁলোক উঠিছেহে এতিয়া। এয়া খুলিছা এখন দুখন দোকান, নহ'লে আমাৰ টাইমটো নিমিলে যে, স্কুল ছুটি হ'ব। সেইকাৰণে ভাবিলোঁ জল্দি আহোঁ। দেখাম কিতনাহে চোফা কা 145। বাহিৰত থ'বলৈ ভাল হ'ব। বহুত ধুনীয়া ধুনীয়া বস্তু আহিছে। ইয়ে চাই আছে তাই বেলকনিত থ'বলৈ, বৰ ধুনীয়া ধুনীয়া। এতিয়া দাদাক লৈ আহিলেই হ'ল আৰু। বাইদেউহঁতৰ চব পচন্দ হৈছে। এতিয়া জোলনাখনত আহিছে। আমাৰ বাইদেউজনী আকৌ লগ পালোঁ ন, কাপোৰ দেখাব। এয়া গ্ৰীণ চাৰ্টৰ দেখাব। এতিয়া তেওঁ কাপোৰ ভাল আনে। আজি আকৌ আহিছোঁ। দাদা পৰা লৈ লওঁ এখন। মোৰ এনেকুৱা বস্তুবোৰ ভাল লাগে। এইখন বেকিদা বুলি কয় ন? অঁ, বেকিদা এখন লৈ যাওঁ। আকৌ আহি আছোঁ। ৰাতিপুৱা যে খোলা নাই দোকানবোৰ ইমান। এই দোকানবোৰ খুলিছে। ভাল লাগিছে মজা। আমি চাৰিজনী একে একে পিন্ধিব সুখী। এয়া আমি চবে লৈ মেলি এয়া শিৱানী এয়া গৈ আছোঁ আৰু অকণমান গ'ল আৰু পইচাটো। এয়া আমি সামৰিছোঁ আৰু আকৌ কেতিয়াবা লগ পাম আমি ন। এয়া দেখাই দিছোঁ ক'ত সামৰিবলৈ গৈছে সিহঁতে। এয়া ভাল লাগিলে। এয়া কলেজীয়া ল'ৰাকেইটাই পিন্ধি আছে, কিবা একো নাই। তাৰপিছত এতিয়া আমি সামৰিছোঁ। এতিয়া ভিডিঅ'